মালিক বিনোদ সেনাপতি এই কোন বিনোদ আমাৰ এই যে বিনোদ মদাহী ও কি বাবু আদেশ দিয়া মই তাই ডিঙি কাটি আনি আপোনাৰ হাতত দিম নালাগে তাক তহন্দি তাই দিত ভৰি পানী চুচৰে লৈ আহ তাক মই দি কাটিম ই মোৰ ছাগলীৰ ঠেং কাটে তাৰ ইমান খা লক্ষণ তই তাৰ ডিঙি চাইডৰ ঘৰডাল লৈ আহ প্ৰভু গড়ডাল কেলে তাৰ ডিঙি কাটিবলৈ প্ৰভু মইতো ৰাতিপুৱা দাখন ধাবলৈ পাহৰি গলো দাখন দি থৈ যা লক্ষণকে ধাক কৰিবলৈ দিম যা ধৰি আন সি মোৰ ছাগলীৰ ডিঙি কাটে তোক কি তামোল বটালি ক'ব লাগিব নেকি যাওঁ যাওঁ মই একো ভুল কৰা নাই মই একো ভুল কৰা নাই মোৰ ছাগলীৰ ঠেং কাট দুটাই উপায় আছে তই মতে দিব লাগিব নহ'লে মোৰ ছাগলী আকৌ উভতাই দিব কহ তই মোৰ ছাগলীৰ ঠেং কিয় কাটি নহয় মানে বাবু মোৰ ঘৰত আলহী আহিছে বাবু মোৰ ঘৰত আলহী আহিছে চাচোন মই এতিয়া মাংস ক'ৰপৰা আনিম 100 টকা মাল খাই দিলোঁ মই ছাগলীৰ মাংস খাব বোলে মই ক'ৰপৰা আনিম আপোনাৰ ছাগলী বুলি মই নাজানো বাবু মই নাজানো তই তোৰ অতিথি শুশ্ৰূষাৰ কাৰণে তই মোৰ ছাগলী কাটি বাহ ঐ খানাপতি হওক ইয়াকে অতি পচন্দ নহ'লো তই অতিথিৰ শুশ্ৰূষাৰ কাৰণে তই মোৰ ছাগলী ঠেং ক্ষমা কৰি দিব বাবু ক্ষমা কৰি দিব অতিথি দেৱ হ'ব শুন আগবালে তই যদি ছাগলী যদি কাট ছাগলী ঠেং চকু জেৰে কাট বেলেগৰ ছাগলী কাটিবি হয় বাবু তোক যা মুক্ত কৰি দিম যা হয় বাবু প্ৰভু আপুনি কি কৰিলে প্ৰভু অপৰাধীক যে মুক্ত কৰি দিলে নহয় অতিথি শুশ্ৰূষা কৰিলে মোৰ মনটো বৰ ভাল লাগে অতিথি দেৱ হ'ব